Everyone, welcome back to my YouTube channel. Aru moi aso apnalokor logot again Kitumoni Tamuli. Egoraki beauty entrepreneur, egoraki skincare influencer, sapphire director in Oriflame, and founder of Team Purple Dream. So আজি মই আপোনালোকৰ ওচৰলে ডিসেম্বৰ মান্থৰ আৰু এটা বহুত ধুনিয়া এটা প্ৰডাক্ট ৰেঞ্জ লৈ পেলাই মই আহিছো আপোনালোকৰ ওচৰলে আৰু মই জানো যে আমাৰ বৰ্তমান সোসাইটি খনত আমাৰ সমাজত বৰ্তমান মই যেখিনি প্ৰবলেমছৰ সলিউশন হিচাপে আজি আপোনালোকৰ ওচৰলে প্ৰডাক্টৰ ৰেঞ্জটো লৈ আনিছো সেই প্ৰবলেমখিনি বৰ্তমান টাইমত মানে উইন্টাৰ সিজনত ঠাণ্ডা দিন কেটাত সকলোৱে ফেস কৰি থাকে আৰু হেতুৱে হৈছে ড্ৰাই এন্ড ফ্ৰিজি হেয়াৰৰ প্ৰবলেম স্প্লিট এন্ডছৰ প্ৰবলেম লগতে ব্ৰেকেজ চুলিবিলাক আধাতে যোনবোৰ সিঙি যায় হেতু এটা প্ৰবলেম একদম চুলিবোৰ ড্ৰাই হৈ শুকান হৈ একদম ৰুক্ষ মানে তাত কোনো উজ্জ্বলতা নাই যেন চুলিবোৰ একদম মানে একদম শুকান হৈ পেলাই মানে ফ্ৰিজি হৈ গৈছে মানে তাতে বতাহটো লাগিলে বা আমাৰ যেতিয়া সিজনটো যেহেতু ড্ৰাই হয় হেতুৱে আৰু বেছি স্কিনখন মানে চুলিখিনিক ড্যামেজ কৰা স্টার্ট কৰে সো সেই গুটেখিনি প্ৰবলেম ভাল কৰিব পৰাকে মই আপোনালোকৰ ওচৰলে লৈ আহিছো আমাৰ এই ৰেঞ্জটো আৰু এটো হৈছে আমাৰ এলিও বুলি যোনটো আমাৰ এটা নতুন ৰেঞ্জ আহিছে এলিও গোল্ডেন এলিক্সিৰ বুলি ইয়াতে আমাৰ গুটি আপোনালোকে এটা প্ৰডাক্ট ৰেঞ্জ পাই আছে আৰু প্ৰথম আপোনালোকে পাইছে এটা শ্যাম্পু যোনটো অইল ইনফিউজড শ্যাম্পু বুলি কোৱা হৈছে আৰু লগতে এটা কন্ডিশনাৰ পাই আছে তাতো আপোনালোকে সেম অইল ইনফিউজড কন্ডিশনাৰ শ্যাম্পু এন্ড কন্ডিশনাৰ বোথ দেন আপোনালোকে আৰু এটা লগত প্ৰডাক্ট পাই আছে ইনষ্টেন্ট নাৰিশিং হেয়াৰ অইল টোটাল 3 প্ৰডাক্টছৰ আপোনালোকে এটো এটা ৰেঞ্জ পাই আছে তো আপোনালোকে যদি সকলোৱে এই ৰেঞ্জটো স্টাৰ্ট কৰে তেতিয়া হলে আপোনালোকে চাৰিটা মেজৰ প্ৰবলেম এটা হৈছে নাম্বাৰ 1 প্ৰবলেম হৈছে ড্ৰাই হেয়াৰ নাম্বাৰ 2 হৈছে ফ্ৰিজি হেয়াৰ নাম্বাৰ 3 হৈছে ব্ৰেকেজ তাৰ পিছত আহিছে আমাৰ স্প্লিট এন্ডছ এই গুটিগিটা প্ৰবলেমে আপোনালোকে সলভ কৰিব পাৰিব আৰু এই গুটিগিটা প্ৰবলেমে আপোনালোকে ভাল কৰিব পাৰিব আমাৰ এই গুটি প্ৰডাক্ট ৰেঞ্জটো ক্লিনিক্যালি টেস্টেড হয় আৰু ক্লিনিক্যালি টেস্টেড হয় যে এই প্ৰডাক্টসটো ব্যৱহাৰ কৰিলে আপোনাৰ স্কিনখনত আপোনাৰ চুলিখিনিত মানে আপোনাৰ চুলিখিনি আপোনালোকৰ চুলিখিনিত সেই থকা সেই সমস্যাখিনি আপোনালোকে পাৰ্মানেন্টলি সমাধান কৰিব পাৰিব সো প্ৰডাক্ট ইনগ্ৰেডিয়েন্টছৰ কথা মই আপোনালোকক ভালদৰে কৈ দিব বিচাৰিছো যে এই প্ৰডাক্ট গিটাত এনেকুৱা কি খাস ইনগ্ৰেডিয়েন্টছ আছে যিগিটা আপোনালোকৰ চুলিখিনিক মানে ইমান ধুনিয়াকে মানে ৰিপেয়াৰ কৰিব বা চুলিখিনি ড্ৰাই হেয়াৰখিনিক স্মুথ কৰি পেলাব ফ্ৰিজি হেয়াৰখিনিক স্মুথ কৰি পেলাব স্প্লিট এন্ডছ নাইকিয়া কৰি পেলাব ব্ৰেকেজ নহয় কেতিয়াও স্প্লিট এন্ডছ নহয় যেতিয়া আপোনালোকে কন্টিনিউয়াছলি এই প্যাকেজটো ব্যৱহাৰ কৰি থাকিব এটোৱে আপোনালোকৰ চুলিখিনিক প্ৰটেকচন দিব যাতে কোনো কাৰণতে ব্ৰেকেজ আৰু স্প্লিট এন্ডছ নহয় আৰু হেতু অলৰেডি ক্লিনিক্যালি টেস্টেড হয় সো ইয়াতে আপোনালোকে এই গুটি প্ৰডাক্ট ৰেঞ্জটোত আপোনালোকে কি পাই আছে জানেনে a curated blend of 6 of the world's most powerful oils that provide multiple benefits to the hair and scalp leaving in stronger healthier and perfectly radiant so এই products কিটাত আপোনালোকে পাব মানে worldৰ পৃথিৱীৰ সবতছে বেছি powerful 6 oils হেগিটাক ব্লেন্ড কৰি এই প্ৰডাক্ট গিটাত ইনগ্ৰেডিয়েন্টছ দিয়া হৈছে আৰু হেগিটা এই প্ৰডাক্ট ৰেঞ্জটো ব্যৱহাৰ কৰাৰ লগে লগে আপোনালোকে চুলিখিনিত খুব ধুনিয়া ক্লিনলিনেস ফিল কৰিব ৰিফ্ৰেশড ফিল কৰিব আৰু চুলিখিনিৰ আমাৰ বা স্কাল্পৰ যোনটো ময়েশ্চাৰ লেভেল হয় হেতু খুব ধুনিয়াকে ভাল কৰিব এটো অলৰেডি কনজিউমাৰ টেস্টেড হয় সো ইয়াতে 6 এনেকুৱা কোন কেটা মানে ওয়ার্ল্ডৰ সবতছে বেছি পাওয়ারফুল মানে কোন কেটা অয়েলস আছে হেতু প্ৰথমতে জানি লওক তো ইয়াতে টোটাল 6 মানে 6 অফ দা ওয়ার্ল্ডস মোস্ট পাওয়ারফুল অয়েলস আছে সো ফার্স্ট হৈছে ন্যাচারাল অর্গান অয়েল যেটো ৰিচ ইন ভিটামিন ই আৰু ওমেগা 6 ঠিক আছে যেটোৱে আপোনালোকৰ চুলিখিনিক মানে হেয়াৰৰ যোনটো লিপিড সাৰফেস হয় লিপিড সাৰফেসটো ৰিপ্লেনিশেস কৰিব ঠিক আছে তাৰ পিছত আপোনালোকে ইয়াতে পাইছে ন্যাচারাল জজোবা অয়েল যেটোৱে আপোনালোকৰ স্কাল্পৰ যোনটো ময়েশ্চাৰ বেৰিয়াৰ হয়
স্কাল্পৰ যোনটো ময়েশ্চাৰ বেৰিয়াৰ হয় সেইটো মেইনটেইন কৰিব কিছুমানৰ ময়েশ্চাৰ লেভেলটো মানে ময়েশ্চাৰাইজেশ্যনটো একদম নাইকিয়া হৈ যায় সেইকাৰণে চুলিখিনি একদম ভিতৰৰ পৰা ড্ৰাই হ'ব ধৰে সো নেচাৰেল জজবা অইলটোৱে স্কাল্পৰ ময়েশ্চাৰ বেৰিয়াৰটোক মেইনটেইন কৰিব তাৰপিছত আছে নেচাৰেল মেকাডেমিয়া নাট অইল যোনটো ৰিচ ইন এসেনশিয়াল ফেটি এচিডছ যোনটোৱে আপোনাৰ চুলিখিনিৰ যোনটো ফ্ৰিজিনেছ সেইটো কন্ট্ৰোল কৰিব তাৰপিছতে আছে নেচাৰেল ৰ'জ অইল যোনটো ৰিচ ইন ফেটি এচিডছ ভিটামিনছ ই এণ্ড চি এণ্ড মিনাৰেল এলিমেণ্টছ যোনটোৱে আপোনাৰ চুলিখিনিৰ চাপ্পলনেছটোক এনহেন্স কৰিব নেচাৰেল বাৰ্ড ৰক অইল আছে যিটোৱে আপোনাৰ চুলিখিনিক শ্বাইন আনিব চুলিখিনিত পুৰা মানে শ্বাইনটো আনিব ঠিক আছে লগতে ৰেগুলেটছ কৰিব sebum প্ৰডাকশনটো ৰেগুলেট কৰিব আৰু চুলিখিনিত শ্বাইনিং পাব আপুনি তাৰপিছতে আছে নেচাৰেল টামানো অইল যোনটোৱে আপোনাৰ চুলিখিনিক খুব ষ্ট্ৰং কৰি পেলাব আৰু যোনটো মানে ময়েশ্চাৰ লেভেলটোক লক কৰিব ঠিক আছে নেচাৰেল টামানো অইল হেল্পছ ষ্ট্ৰেংথেন দ্য হেয়াৰ বাই লকিং ইন ময়েশ্চাৰ ঠিক আছে তো এই সাংঘাতিক 6টা অইল আপোনালোকে পাই আছে যিগিটাক ব্লেন্ড কৰি পেলাই আমাৰ শ্যাম্পু আৰু কণ্ডিশনাৰটোত ব্যৱহাৰ কৰা হৈছে এই 6 প্ৰিচিয়াছ অইলছ যিগিটাই আপোনালোকৰ চুলিখিনিত একচুয়ালি গোটে চুলিখিনিকে ৰিপেয়াৰ থেৰাপি হিচাপে কাম কৰিব স্পেশালি ফৰ ড্ৰাই হেয়াৰ ফ্ৰিজি হেয়াৰ বা স্পেশালি যাৰ চুলিখিনিত একদমেই শ্বাইন নাই একদম চুলিখিনি মানে শুকান হৈ গৈছে তেনেকুৱা সকলো চুলিৰ কাৰণে এই প্ৰডাক্ট ৰেঞ্জটো বেষ্ট হয় আৰু আপোনালোকে ইয়াতে পাই আছে এটা ইনষ্টেন্ট নাৰিশিং হেয়াৰ অইল যিটোত আৰু এটা মানে অইল তাত প্লাস কৰা হৈছে যিটো কোৱা হৈছে 7th উইন্ডাৰ অইল ইয়াতে প্লাস কৰিছে নম্বৰ 7 এটা অইল ইয়াতে প্লাস হৈছে অলৰেডি 6টাটো ইয়াতে আছে 6 অইলছ অলৰেডি ইয়াতে আছে প্লাস আৰু এটা অইল ইয়াত এড কৰা হৈছে আৰু সেইটো হৈছে সেফ্লাৱাৰ অইলটো কি কৰিব ই মানে চুলিখিনিক নাৰিশ কৰিব খুব ধুনিয়াকে নাৰিশ কৰিব আৰু চুলিখিনি খুব ধুনিয়াকে মানে নৰমালি কি হয় কেতিয়াবা অকমান অইল ব্যৱহাৰ কৰাৰ লগে লগে চুলিবোৰ খুব বেছি মানে ড্যাম্প হৈ যোৱা নিচিনা লাগে চুলিবোৰ খুব বেছি মানে অইলি যোনটো ফিল হয় ষ্টিকিনেছ যোনটো ফিল হয় আপোনালোকে যেতিয়া ইনষ্টেন্ট হেয়াৰ অইল আমাৰ যোনটো ব্যৱহাৰ কৰিব এলিঅ'ৰ যোনটো ব্যৱহাৰ কৰিব হেতুত আপোনালোকে সেই ষ্টিকিনেছটো বা চুলিখিনিক সেই তেনেকুৱা মানে অইল লগালে যে চেপেটা হৈ যায় চুলিখিনি সেই তেনেকুৱা টাইপৰ আপোনালোকে অনুভৱ নকৰিব কাৰণ সেই অইলটোত একদমে ষ্টিকিনেছ নাই আপোনালোকে খুব ধুনিয়াকে কম পৰিমাণে ব্যৱহাৰ কৰিব লাগিব এটো ব্যৱহাৰ কৰা যেটো পদ্ধতি হয় হেতু মই আপোনালোকক ভালদৰে গাইড কৰি দিম আপোনালোকে জুনে এই প্ৰডাক্টখিনি অৰ্ডাৰ কৰিব বিচাৰে আপোনালোকে প্ৰত্যেককে মোক ইনবক্স কৰিব ডেসক্ৰিপশন বক্সত অলৰেডি মই কন্টাক্ট ডিটেইলছ শেয়াৰ কৰিছো সো আপোনালোকে মোক ইনবক্স কৰিব পাৰিব মোৰ লগত কথা পাতিব পাৰিব আৰু যদি কিবা এক্সট্ৰা প্ৰবলেম আছে হেতু প্ৰবলেমৰ বিষয়ে আপোনালোকে মোৰ লগত কথা পাতিব পাৰিব আৰু এই প্ৰডাক্টখিনি আপোনালোকে এটো মান্থত ডিসকাউন্টছত পাই আছে ইয়াত অলৰেডি ইয়াৰ অৰিজিনেল প্ৰাইস MRP টো 999 হয় আৰু এটো মান্থত আপোনালোকে পাই আছে only 799 rupeesত আপোনালোকে পাই আছে shampoo 799 conditioner 799 and instant nourishing hair oil টোৰ দামো হৈছে 799 সো আপোনালোকে অৰ্ডাৰ কৰি লওক আই হোপ আপোনালোকৰ যিখিনি চুলিৰ প্ৰবলেম আছে গুটেইখিনি প্ৰবলেমে নাইকিয়া হৈ যাওক এইগিটা ব্যৱহাৰ কৰাৰ লগে লগে আপোনালোকে সকলে খুব ভাল ৰিজাল্ট পাব এইখিনি গুটে অল হেয়াৰ টাইপৰ কাৰণে এই প্ৰডাক্টছখিনি লঞ্চ কৰা হৈছে ঠিক আছে সো কেনেদৰে ব্যৱহাৰ কৰিব লাগিব ব্যৱহাৰ কৰা পদ্ধতি কেনেকুৱা হ'ব হেখিনি মই আপোনালোকক অভাৰ ফোন পাৰ্সোনালি মই গাইড কৰি দিম সো হে কাৰণে প্ৰথমতে আপোনালোকে হেয়াৰৰ আৰু যদি আপোনালোকৰ কিবা প্ৰবলেম আছে মই কোৱাৰ বাহিৰৰ যদি আৰু কিবা প্ৰবলেম আছে যদি হে আপোনালোকৰ ডেন্ড্ৰফৰ প্ৰবলেম আছে বা আৰু হেয়াৰ ফলৰ প্ৰবলেম আছে বা আৰু বেলেগ কিবা যদি প্ৰবলেম আছে তেতিয়া হলে আপোনালোকে মোৰ লগত পাৰ্সোনালি ডিসকাস কৰিব পাৰিব তেতিয়া হয়তো মই ইয়াৰ লগত আৰু আপোনালোকৰ এটা দুটা প্ৰডাক্ট মই এড কৰি দিম সো আপোনালোকে যিখিনি সমস্যা মুঠতে মই কৈছো গুটেইখিনি সমস্যা আপোনালোকে সমাধান কৰিব পাৰিব যিয়ে সমস্যা নহক লাগিলে কাবা ডেন্ড্ৰফৰ প্ৰবলেম কাবা হেয়াৰ ফলৰ প্ৰবলেম কাবা বেছি অইলি হৈ যায় চুলিখিনি বেছি ষ্টিকিনেছ আহি থাকে চুলিখিনিত তেনেকুৱা প্ৰবলেম আছে বাকি ইয়াতে কলুই অলৰেডি ড্ৰাই হেয়াৰ ফ্ৰিজি হেয়াৰ স্প্লিট এন্ড ব্ৰেকেজ এই গুটেই বিলাক হেয়াৰৰ ৰিলেটেড যিমান প্ৰবলেম আছে সকলো প্ৰবলেম ভাল হোৱাকে
আমাৰ ওচৰত বহুত ধুনীয়া ধুনীয়া ষ্ট্ৰং প্ৰডাক্টছ আছে আমাৰ অৰিফ্লেমৰ কমপ্লিট প্ৰডাক্টছ নেচাৰেল এণ্ড অৰ্গেনিক হয় যিখিনি ব্যৱহাৰ কৰি আপোনালোকে 100% ৰিজাল্ট পাব কিন্তু তাৰ আগতে আপোনালোকে হেয়াৰৰ কাৰণে কনসালটেশ্যন কৰিব লাগিব অফাৰ চাই যিকোনো প্ৰডাক্ট ব্যৱহাৰ কৰিলে ৰিজাল্ট নাপায় সদায় কনসালটেশ্যন কৰাই পেলাই যেতিয়া প্ৰডাক্ট ব্যৱহাৰ কৰিব তেতিয়াহে আপোনালোকে 100% ৰিজাল্টছ পাব ঠিক আছে সো কন্টাক্ট কৰিব মোক ইনবক্স কৰিব মই আছো আপোনালোকৰ লগত এজ এ বিউটি এন্টাৰপ্ৰেনাৰ হিচাপে বিউটি এক্সপাৰ্ট হিচাপে মই আপোনাক সকলো ধৰণে সহায় কৰিম সকলো ধৰণে গাইড কৰিম পাৰ্সোনালি মই গাইড কৰিম মোৰ পৰা লাইফ টাইম ফ্ৰী কনসালটেশ্যন পাব সো হে কাৰণে মোক কন্টাক্ট কৰিব ঠিক আছে সো থ্যাংক ইউ সো মাচ থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং মাই ভিডিওস লাইক কৰিব শেয়াৰ কৰিব আৰু বেল আইকনটো ক্লিক কৰিব নাপাহৰিব তেতিয়াহলে ফিউচাৰ ভিডিওস বিলাকৰ নটিফিকেশনস পাই থাকিব ঠিক আছে থ্যাংক ইউ সো মাচ